নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু DGP ছাৰে আমাৰ অসম পুলিচক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু সেই সিদ্ধান্তটো আছিল আপোনালোকৰ 28,813টা পদৰ পদোন্নতি। আপোনালোকৰ নতুনকৈ পদ আহিব নেকি? আপোনালোকৰ এডমিট অহাত কি কাৰণত দেৰি হৈছে? হয়তো এই এডমিট আপোনালোকৰ নহাৰ কাৰণ এইটোৱে নেকি? আপোনালোকৰ আকৌ এপ্লাই হ'ব নেকি 2018 চনৰ নিচিনা? আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক, কাৰণ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছুমান ইনফৰ্মেশ্যন দিয়া হ'ব। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে অসম পুলিচৰ ফিজিকেললৈকে ৰখি আছে বা আপোনালোকে অপেক্ষা কৰি আছে যে ফিজিকেল কেতিয়া হ'ব, আমি কেতিয়া দৌৰিবলৈ পাম। যোৱাকালি আপোনালোকে হয়তো বহুতেই গম পাইছে যে 28,813টা পদৰ অসম চৰকাৰে অসম পুলিচৰ লাঞ্চ নায়কলৈ পদোন্নতি কৰি দিছে। ইয়াৰ ফলত আমাৰ নতুনকৈ পদৰ সংখ্যা বৃদ্ধি হ'ব নেকি? হয় বন্ধুসকল, আপোনালোকৰ পদৰ সংখ্যা বৃদ্ধি হোৱাৰ হয়তো সম্ভাৱনা আছে, কাৰণ আপোনালোকৰ যিহেতু এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই। যিহেতু অসম পুলিচৰ আগতে এমাহ বা দুমাহৰ ভিতৰত বা এমাহৰ ভিতৰতে এডমিট কাৰ্ড অহা প্ৰচেছটো হৈ গৈছিল, কিন্তু এইবাৰ এডমিট কাৰ্ডটো অহা নাই। হয়তো আপোনালোকৰ পদ বৃদ্ধি হ'ব পাৰে, এইটো 100% নহয় যে হ'বই। হয় চাওক বন্ধুসকল, বহুতেই সুধি আছিল যে 2018 চনৰ নিচিনা আকৌ নতুনকৈ এপ্লাই হোৱাৰ সম্ভাৱনা আছে নেকি? চাওক বন্ধুসকল, হয়তো আপোনালোকৰ 50% চান্স আছে 2018 চনৰ নিচিনা নতুনকৈ আকৌ এপ্লাই হোৱাৰ চান্স আছে। যিহেতু আপোনালোকে এটা কথা লক্ষ্য কৰিব পাৰে যে এই যে আপোনালোকৰ পদোন্নতি হৈছে, এই পদসমূহত নতুনকৈ ভেকেঞ্চি ওলাব। আগতে যেনেকৈ ABUBত চাকৰি কৰিলে ABUBতে চাকৰি কৰি আছিল, বা ABত চাকৰি কৰিলে ABতে তেওঁলোকে পেঞ্চন লৈ গুচি গৈছিল, কিন্তু এতিয়া এনেকুৱা হ'ল যে পদবিলাক উন্নতি হৈ গ'ল, পদোন্নতি হৈ গ'ল, আৰু তাৰ ফলত আমাৰ নতুন ল'ৰা ছোৱালীয়ে স্থান পাবলৈ গৈ আছে। আৰু যিহেতু ইমান হাজাৰ পদৰ এটা দিনতেই পদোন্নতি কৰি দিছে, হয়তো ইয়াৰ পৰা এইটোৱে ইংগিত পোৱা গৈছে যে আপোনালোকৰ নতুন পদ আহিবলৈ যথেষ্টখিনিয়ে আছে। আপোনালোক সাজু হওক, আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰক, কাৰণ আপোনালোকৰ নতুন পদ আহিবলৈ গৈ আছে। হয়তো 2018 চনৰ নিচিনা হ'বলৈ গৈ আছে। অসম পুলিচত নতুনকৈ আকৌ এপ্লাই হ'বলৈ গৈ আছে। আপোনালোকে হয়তো এপ্লাই হোৱাৰ সম্ভাৱনাই যথেষ্টখিনি দেখা গৈছে, কাৰণ আপোনালোকৰ ইতিমধ্যে আপোনালোকে ভালদৰে অৱগত হৈছে যে আপোনালোকৰ কিমানখিনি পদৰ পদোন্নতি হৈছে। হয়তো সেইটো কাৰণতে আপোনালোকৰ এডমিট কাৰ্ডখন অহাত দেৰি হৈছে, হয়তো সেইটো কাৰণতো হ'ব পাৰে। এইটো 100% নহয় যে আপোনালোকৰ পদসমূহ আহিবই। 28,000 পদৰ পদোন্নতি হৈছে, পদ আহিবই, হয়তো পদ আহিব। আৰু আপোনালোকক এইটো কথা মই জনাব পাৰিম যে আপোনালোকৰ হয়তো পদ হোৱাৰ সম্ভাৱনা আছে, কাৰণ যিহেতু ইমান পদৰ পদোন্নতি হৈছে, এইখিনি পদ পূৰণ কৰিবলৈ এই নতুন ল'ৰা ছোৱালী ল'ব লাগিবই। হয়তো আপোনালোকৰ পদ আহিব পাৰে, হয়তো আপোনালোকৰ এডমিট কাৰ্ডখন দিয়াত দেৰি হৈছে। ইয়াৰ ফলত হয়তো আপোনালোকৰ নতুনকৈ আকৌ এপ্লাই হ'ব পাৰে 2018 চনত যেনেকৈ এপ্লাই হৈছিল, যে তেওঁলোকে ইণ্টাৰভিউটো তেওঁলোকে কৰা নাছিল, তাৰপিছত আপোনালোকৰ নতুনকৈ আকৌ তেওঁলোকে এপ্লাই অনলাইন আৰম্ভ কৰি দিছিল। এবছৰমান পিছত তেওঁলোকে আকৌ এপ্লাই আৰম্ভ কৰি, হয়তো সেনেকুৱা হ'ব পাৰে। কিন্তু আপোনালোকৰ পদ আকৌ আহিব, নতুন পদ আহিব। আপোনালোকৰ হয়তো এইটো ভেকেঞ্চিৰ লগত লগ হৈও আহিব পাৰে আৰু নতুনকৈ আহিব পাৰে, কিন্তু নতুন পদ যে সৃষ্টি হ'ল এইটো আপোনালোকে নিশ্চিত থাকক। আপোনালোকৰ বাবে এইটো খুব ভাল খবৰ। আপোনালোকে এটা ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। আপোনালোকৰ লক্ষ্য উদ্দেশ্য এটা হ'ব লাগিব, ফিজিকেল আৰু ৰিটেন এক্সাম। এই দুটা লক্ষ্য উদ্দেশ্য আপোনালোকে নিজৰ ফ'কাছত ৰাখক, আপোনালোকে তেতিয়া চাকৰিটো ল'বলৈ সক্ষম হ'ব। আৰু এইবাৰ সকলোৱে চাকৰি পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোত এইখিনি আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।